बहुत दिन এটা সমস্যা অলপ কাট ইফালে হ'ব বল বৰবাৰী চিনেমাই ৰোড লোকেশনটো বৰবাৰী সেইফালে অহা আমাৰ গণশক্তি দলৰ জিলা সদস্য উমেশ পেগু ডাঙৰীয়া বিধায়ক দলে ডাঙৰীয়াক সম্বৰ্ধনা জনাব বিচাৰিছে তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে আহ্বান জনাইছোঁ। ইয়াৰ পাছতে বৰবাৰী জ্ঞানজ্যোতি যুৱক সংঘই আমাৰ বিধায়ক মহোদয়ক সম্বৰ্ধনা জনাব বিচাৰিছে। সভাপতি সম্পাদকসকলক আহি সম্বৰ্ধনা জনাবৰ কাৰণে আহ্বান জনাইছোঁ। ইয়াৰ পাছতে বৰবাৰী আঞ্চলিক গাঁও উন্নয়ন সমিতি সভাপতি ইয়াৰ পাছতে অৰুণাবাৰী ৱাৰ্ড সকলো কাৰ্যকৰ্তাই সম্বৰ্ধনা জনাব বিধায়ক মহোদয়ক তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে আহ্বান জনাইছোঁ। আমি সম্বৰ্ধনা অনুষ্ঠানটি আমাৰ বিধায়ক মহোদয়ক সম্বৰ্ধনা জনাব বিচাৰিছে মীনাক্ষী পেগু ডাঙৰীয়ানীয়ে, গতিকে তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে আহ্বান জনাইছোঁ। ইমানতে আমি আমাৰ সম্বৰ্ধনা অনুষ্ঠানটি স্থগিত ৰাখিছোঁ। জিতেন খনিকৰ ডাঙৰীয়া আমি প্ৰণৱ পেগু ডাঙৰীয়া সকলোকে নমস্কাৰ। আমি শ্ৰদ্ধাৰ বিধায়ক উন্নয়নৰ স্ৰষ্টা অতি মৰমৰ বিধায়ক নৱকুমাৰ দলেদেৱক সম্বৰ্ধনা জনাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। সম্বৰ্ধনা জনাব মিণ্টু ভৰালী, তেখেত উপস্থিত নাই। তেখেতৰ প্ৰতিনিধি হিচাপে প্ৰথমে তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে আহ্বান জনাইছোঁ। প্ৰাঞ্জল মিলি এই বিধায়কৰ আমি
ৰাহুলবাৰী ৱাৰ্ড সদস্য নৱনিৰ্বাচিত সদস্য তেখেতে বিধায়ক মণ্ডলৰ মনোনয়ন কৰিছে। ইয়াৰ পিছতে উমেশ স্বৰূপ চৌধুৰী বৰবাৰী ৱাৰ্ড তেখেতকো সম্বৰ্ধনা জনাবৰ কাৰণে আহ্বান জনাইছোঁ। ইয়াৰ পাছতে চেনিমাৰী ৱাৰ্ড মোবাইল চুতীয়া চেনিমাৰী ইয়াৰ পাছতে মাথাটো নটৰাই দে ফটো মাৰি লওঁ পাছলে হেৰাই যাব ইয়াৰ পাছতে নৱকান্ত সোণোৱাল কেঁকুৰি কছাৰী সম্বৰ্ধনা জনাবৰ কাৰণে আহ্বান জনাইছোঁ। ইয়াৰ পাছতে বৰবাৰী যুৱ সমিতিৰ সভাপতি সম্পাদক সহিতে সকলো কাৰ্যকৰ্তাক আমাৰ বিধায়ক মহোদয়ক সম্বৰ্ধনা জনাবৰ কাৰণে আহ্বান জনাইছোঁ। ইয়াৰ পাছতে ধৰ্মঘট জিলা বিজেপিৰ সভাপতি স্বৰূপ কোঁৱৰ ডাঙৰীয়াক সম্বৰ্ধনা জনাবৰ কাৰণে দীপা দত্তক আমি আহ্বান জনাইছোঁ। দীপা দত্ত ডাঙৰীয়ালৈ আমি আহ্বান জনাইছোঁ। আমাৰ জিলা সভাপতি স্বৰূপ কোঁৱৰ ডাঙৰীয়া। ইয়াৰ পাছতে আমি ৰাজ্যিক বিজেপিৰ সদস্য বসন্ত